অৱস্থাতে আমাৰ মিডিয়াৰ বন্ধুসকললৈ মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই নিজকে পৰিচয় দিব বিচাৰিছোঁ যে মোৰ নাম মোহাম্মদ ইউসুফ আলী আৰু মই কেন্দ্ৰীয় সমিতিৰ ইউপিপিএল দলৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে বৰ্তমান কাম কৰি আছোঁ। তো আজি বৰ দুখৰ বিষয় যে এখন প্ৰেছ মিট মই দিবলগীয়া হ'ল যে বিগত 2003 চনৰ পৰা 2020 চনলৈকে 17টা বছৰ বিপিএফ দলে কাৰ্যনিৰ্বাহ কৰিলে আৰু বৰ্তমান তেওঁলোকে কি কৰিছে যে বিপিএফ দলৰ যিটো উন্নয়নৰ কথাটো বৰ্তমান স্থগিত ৰাখি তেওঁলোকে কি কৰিছে আমাৰ ইউপিপিএল দলৰ যে সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ বিৰুদ্ধে কিছুমান মিছা অভিযোগ আনি মানুহক মানে বিপথে পৰিচালনা কৰাৰ এটা চেষ্টা কৰিছে যে সেই কথাটো মই ক'ব বিচাৰিছোঁ যে বিপিএফ দলৰ যদি সঁচাকৈ শাসক আছিল যে তেওঁলোকে আমাৰ ইউপিপিএল দলৰ বিৰুদ্ধে নকৈ তেওঁলোকে ৰাইজৰ মাজত সোমাই তেওঁলোকৰ উন্নয়নৰ কথাই ক'ব লাগিছিল যে আমি এইটো কাম কৰিছোঁ এইটো কাম কৰিছোঁ এইটো কাম কৰিছোঁ গতিকে ৰাইজে আমাক ভোট নিদিবগৈ এইটো তেওঁলোকৰ মনত এটা সৎ শাসক থাকিব লাগিছিল। গতিকে ইয়াৰ দ্বাৰা বুজা যায় যে তেওঁলোকে যদি নিজৰ ডেভেলপমেণ্টৰ কথা কোৱা নাই তাৰমানে তেওঁলোকে ডেভেলপমেণ্টৰ কামৰ পৰা বিৰত আছিল যাৰ কাৰণে তেওঁলোকে ভয় খাইছে। তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে অভিযোগ আনিছে প্ৰমোদ বড়ো ডাঙৰীয়া বৰ্তমান মানে একদম নতুন হিচাপে ৰাজনীতিৰ পথাৰলৈ তেওঁ আহিছে। তেওঁৰ ভাল আৰু বেয়া এতিয়ালৈকে ৰাইজে বুজিয়ে পোৱা নাই। গতিকে মই আমাৰ ধৰ্মীয় সংখ্যালঘু ফালৰ পৰা ক'ব বিচাৰিছোঁ আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17টা বছৰ মুছলমান সংখ্যালঘু মানুহবিলাকক মানে ঠগাই আহিছে। কিয়নো এই 17টা বছৰ যে তেওঁ তিনিটা পিৰিয়ড পাৰ কৰিলে তিনিটা পিৰিয়ডৰ ভিতৰতো আমাৰ সংখ্যালঘু মুছলমানৰ ভিতৰৰ পৰা তেওঁ কোনোদিন এটা ইএম দিয়া নাছিল, তেওঁ কোনোদিন এজন মানুহ টিচাৰ চেয়াৰমেন দিয়া নাছিল। গতিকে তেওঁ একমাত্ৰ ভোট হিচাপে মুছলমানসকলক ব্যৱহাৰ কৰি আহিছে আৰু মাজে সময়ে তেওঁ এইবিলাক কথা কৈছিল যে মুছলমানৰ ভোট নোহোৱাকৈ আমি চৰকাৰ কৰিব পাৰে আমি দেখাই দিছোঁ। এই কথাখিনি মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নিজৰ মুখেদি কোৱা কথা যে এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মুছলমানক 17 বছৰ প্ৰতাৰণা কৰি অহাৰ পিছত ঠগাই অহাৰ পিছত আমি যেতিয়া BTCত বসবাস কৰোঁ বড়ো ৰাজনীতিৰ লগত আমি মিলি থাকিবই লাগিব, হয়বা বিপিএফ নথবা ইউপিপিএল দুটা চৰকাৰৰ দুটা দলৰ মাজত এটা দলক আমি ৱেলকাম কৰিবই লাগিব। যে সেই হিচাপে 17টা বছৰ যেতিয়া বিপিএফৰ লগত আমাৰ মানুহখিনি থাকিল 17টা বছৰ যেতিয়া বিপিএফক ভোট দি আহিল 17টা বছৰ যেতিয়া মানে মুছলমান সংখ্যালঘুসকলৰ কোনো অভাৱ অভিযোগ সমস্যা সমাধান নহ'ল যাৰ কাৰণে মুছলমান ৰাইজে এইবাৰ কি কৰিছে নতুনত্ব হিচাপে ইউপিপিএলৰ দলক আঁকোৱালি লৈছে আৰু মুছলমানসকলে এইবাৰ কিন্তু ইউপিপিএলক যে ভোট দিব এইটো 100% গেৰাণ্টি যে মুছলমানে কেতিয়াও মানে বিপিএফসকলে এইবাৰ ভোট নিদিয়ে। যাৰ কাৰণে মুছলমানৰ যিটো ভোটৰ ঢৌ দেখা পাই হাগ্ৰামা মহিলাৰী ভাবিছে মুছলমানসকল কিন্তু BTCৰ ভিতৰত প্ৰায় 32টা সমষ্টিত সংখ্যাগৰিষ্ঠ আছে আৰু এই 32টা সমষ্টিৰ MCL মানে মুছলমানসকলে জিকাবও পাৰে হৰাবও পাৰে কিন্তু যাৰ কাৰণে এইবাৰ BTCৰ ৰাজনীতি মুছলমানৰ ভোটৰ ওপৰতে মানে টাৰ্গেট হৈছে। প্ৰত্যেকটো দলে মুছলমানক টাৰ্গেট কৰি লৈছে। আপোনালোকে নিশ্চয় জানে যে মুছলমানক বিভ্ৰান্তি কৰি দুবাৰকৈ নৱসৰণীয়া ভাৰতৰ ভিতৰতে চেঞ্চুৰী হিচাপে মানে MP হৈ গৈছিল একমাত্ৰ মুছলমানৰ ভোটৰ দ্বাৰাই। এইবাৰ কি কৰিছে আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যেতিয়া দেখা পাইছে মুছলমানে এইবাৰ আমাক ভোট নিদিব তেতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আমাৰ কিছুমান মুছলমান ধৰ্মপ্ৰিয় মানুহ আছে সেই ধৰ্মপ্ৰিয় মানুহবিলাকৰ মাতি তেওঁলোকৰ ওচৰত গৈ তেওঁলোকক মানে বুজনি দি আছে যে আপোনালোকৰ মুছলমান সম্প্ৰদায়ৰ ভোটখিনি আমাক আনি দিব লাগে।
কিন্তু এটা কথা, ধৰ্মৰ জেগাত ধৰ্ম আছে, ৰাজনীতিৰ লগত আৰু ধৰ্মৰ লগত আকাশ আৰু পাতাল ডিফাৰেঞ্চ আছে। গতিকে ৰাজনীতিৰ পথাৰত এই ধৰ্মগুৰুবিলাকে আহি যদি মানে ৰাইজক বুজনি দিয়ে, এইটো নহ'ব, এইটো কেতিয়াও মানে ৰাইজে মানি নলয়। ধৰ্মগুৰু কিয়া মানে আমাৰ মুছলমান মানে সম্প্ৰদায়ৰ যিবিলাক আলিম উলাম আছে, তেওঁলোকে কিয়া স্বয়ং আল্লাহ ৰাব্বুল আলামিনে যদি ফিৰিস্তাও আহি কৈ দিয়ে যে এইবাৰ বিপিএফ দলক ভোট দিব লাগে, তথাপি কিজানি মানুহে নামানিব। কিন্তু এইবাৰ সকলো মানুহে কি কৰিব, ইউপিপলকহে আমাৰ সংখ্যালঘু মুছলমানখিনি ভোট দিব। এতিয়া কথা হৈছে কি যে হাগ্ৰামা মহিলাৰী আমি ইমান বেয়া পালোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2003 চনত যেতিয়া BTC চুক্তি কৰিছিল, BTC চুক্তি কোনো এটা দফাই চুক্তিৰ যিটো ফাইল সেইটো অপেন কৰা নাছিলে, আমি কোনোদিন গমেই পোৱা নাছিলোঁ, শুনাই নাছিলোঁ। কিন্তু BTR চুক্তি হোৱাৰ লগে লগে BTR চুক্তিৰ যিটো ফাইল সেইটো তেওঁলোকে চুক্তিনামা কৰিছে, তেওঁলোকে অপেন কৰি দিছে, যাৰ কাৰণে সকলো মানুহে মানে খুশি হৈ গৈছে, ভাল পাইছে যে BTR চুক্তিৰ যিটো দফা, এই দফাটো প্ৰত্যেকটো ৰাইজে গম পাই গৈছে। ৰাইজে এতিয়া আঁকোৱালি লৈছে যে আমি একবাৰ BTRৰ নতুন চৰকাৰ আনিম বুলি ৰাইজে আগবাঢ়ি গৈছে। আমি যেতিয়া BTR চুক্তি হৈ গ'ল, তেতিয়া আমি সংখ্যালঘু মুছলমান হিচাপে BTR চুক্তিকাৰীৰ লগত বহিলোঁ যে আপোনালোকে চুক্তি কৰিলে, গতিকে আমি যে ইয়াতে বসবাস কৰিম, আমি যে ইয়াতে মুছলমান মানুহবিলাক আছোঁ, গতিকে আমাৰ মুছলমান মানুহবিলাকৰ আমি কিছুমান দাবী-চন কৰিছোঁ আৰু সেই দাবী-চনবিলাক তেওঁলোকে মানি লৈছে। তাৰে দাবীটোৰ ভিতৰত প্ৰথম দাবীটো হৈছে যে BTRৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে গঠন কৰিব লগা উচ্চ ক্ষমতা আয়োগত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ পৰা 1-2জন প্ৰতিনিধি লোৱা হ'ব। 2 নম্বৰত আছে ভূমি আইন অথবা ভূমি নীতি গ্ৰহণৰ সময়ত BTRত বসতি কৰি থকা ভূমিহীন গৰাখহনীয়া ভূমি হেৰুৱাক ভূমি প্ৰদান কৰাৰ লগতে ভূমি ক্ৰয় বিক্ৰয় হস্তান্তৰ কৰাৰ অধিকাৰ প্ৰদান কৰা হ'ব। বিভিন্ন সময়ত হোৱা গোষ্ঠীগত সংঘৰ্ষ জাতি ধৰ্ম নিৰ্বিশেষে নিহত হোৱা প্ৰতিজনৰ আত্মীয়ক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 2003 চনৰ পৰা BTRত বসবাস কৰা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ প্ৰদান কৰি দিয়াৰ লগতে ভূমিৰ পাট্টা প্ৰদান কৰা হ'ব। তাৰপিছত আছিল ধৰ্মীয় সংখ্যালঘুৰ পৰা BTRত মনোনীত সদস্য দিয়া হ'ব। প্ৰতিটো জনগোষ্ঠীৰ পৰা CSBৰ সদস্য লোৱা হ'ব। সংখ্যালঘু সম্প্ৰদায়ৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে প্ৰতিখন জিলাত এখনকৈ উন্নত মানদণ্ডৰ ছাত্ৰ আৰু ছাত্ৰীৰ নিবাস নিৰ্মাণ কৰা হ'ব। VCTC আৰু TCLCCৰ জনমেজৰিটি মতে গঠন কৰা হ'ব। এখন অত্যাধুনিক হল ভৱন গঠন কৰা হ'ব। ইছলামিক সংস্কৃতি প্ৰকল্প আৰু গৱেষণা কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব। এইখিনি আমি BTR চুক্তিকাৰীসকলৰ লগত আলোচনাৰ মাধ্যমে দাবী কৰিছোঁ আৰু তেওঁলোকে মানি লৈছে যে এইখিনি কাম তেওঁলোকে আমাক দিব আৰু এই শৰ্তমতে আমি সকলো মুছলমান ৰাইজে এইবাৰ যে BTR নতুন চুক্তিকাৰীসকলক যে আমি ইউপিপিএল দলক ভোট দিম, এইটো 100% গ্যাৰাণ্টি। কিন্তু এটা কথা হৈছে কি, বৰ্তমান আমাৰ হাগ্ৰামা মহিলাৰে আৰু এটা কথা কৈ আছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া মানে RSSৰ লগত জড়িত। গতিকে মই ভাবোঁ কি তেওঁ এজন BTCৰ চিফ হৈ এনেকুৱা অবাস্তৱ কথা কোৱাটো তেওঁৰ মুখেদি শোভা নাখায়। কিন্তু বিনা তথ্যত এইবিলাক কথাৰ পৰা আবল তাবল বকাৰ পৰা বিৰত থকাটোই মই মানে ভাল বুলি ভাবোঁ। যে নহওক, এতিয়া আৰু কথা হৈছে কি যে বৰ্তমান যোৱাকালি এটা প্ৰেছমেট পাইছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নেতৃত্বত যিখন চৰকাৰ হৈছিল, সেই চৰকাৰৰ ফালৰ পৰা মুছলমান সংখ্যালঘু মানুহবিলাকক বহুত প্ৰতাৰণা কৰিছে, যাৰ কাৰণে আমি সকলোৱে মিলিজুলি যেতিয়া মানে হাগ্ৰামা মহিলাৰীৰ অপজিটে প্ৰমোদ বড়ো ডাঙৰীয়াক ভোট দিব লৈছোঁ, তাৰ মানে হাগ্ৰামা মহিলাৰীটা বহুত ভয়ংকৰ হৈ গৈছে।
মই ক'ব বিচাৰো হাগৰা মহিলাই ডাঙৰীয়া ইমান দিন যে গেম খেলিছে মানে কেঁচা খেলাৰীৰ লগত খেলিছে কিন্তু এইবাৰ পাক্কা খেলাৰীৰ লগত পালা কৰি গৈছেতো গতিকে তেওঁ বহুত ভয় খাইছে এইবাৰ পাক্কা খেলাৰীৰ লগত কৰিছে গতিকে তেওঁ ভয় খাই আবুল তাবুল বুকি যে আছে সময় মানে কথা চেঞ্জ কৰি একেবাৰে একেটা কৰি আছে গতিকে এইটো বিটিআৰ বাকী সকলো ৰাইজে জল জল পথ হিচাপে বুজি পাই গৈছে।